নমস্কাৰ আশা কৰো সকলো ভালে আছে মই শাশ্বতী কৈ আছো ইউৰোপৰ এস্তোনিয়াৰ পৰা আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ ওচৰলৈ আজি আহিলো কিন্তু আজি এই ভিডিঅটো মই টাৰ্টু চহৰক নেদেখাও মই ভাবিছো যে দেওবাৰে মই টাৰ্টু বা এস্তোনিয়াৰ অন্য ঠাইবিলাক মই দেখুৱাম বা এস্তোনিয়াৰ আশেপাশে থকা মই যেতিয়া কান্ট্ৰি বিলাকত যাম তেতিয়া হেখিনি মই দেখুৱাম আৰু মই বৃহস্পতিবাৰে যেতিয়া মোৰ ভিডিঅটো মই সপ্তাহত মই দুদিনে আপলোড কৰিম কাৰণ মোৰ বিভিন্ন অন্য ধৰণৰ মোৰ কামো থাকে গতিকে বৃহস্পতিবাৰে মই ভাবিছো মোৰ যেটো এটা সিৰিজ মই ষ্টাৰ্ট কৰিছিলো যদি আপোনালোকে পাহৰি গৈছে তেতিয়াহলে আপোনালোকে মোৰ অন্য ভিডিঅত গৈ পেলাই আপোনালোকে চাই লব আগৰ ভিডিঅত মই এটা ইউটিউব সিৰিজ মই ষ্টাৰ্ট কৰিছিলো আৰু সেই সিৰিজটোৰ নাম দিছিলো দা আনসাং হিৰোজ মাত্ৰ এটা এপিসোডহে মই ষ্টাৰ্ট কৰিছিলো গিনিজ বুক অফ ৱৰ্ল্ড আৰু লিমকা বুক অফ ৱৰ্ল্ডত স্থান লাভ কৰা অসমৰ আৰ্টিষ্ট সুজিত দাসৰ কথা কৈছিলো গতিকে আজিৰ মই এটো সেকেন্ড এপিসোড মই ষ্টাৰ্ট কৰিবলৈ গৈ আছো আৰু দ্বিতীয় মানে আজিৰ যেটো মই এপিসোড লৈ আহিছো আপোনালোকৰ হয়তো কিছু লোকে জানে আৰু কিছু লোকে হয়তো নাজানে গতিকে আহক আমি তেনেকুৱা এগৰাকী লোকৰ হৈতে আজি চিনাকি হও गिरि नंदिनी नंदित मेधिनी विश्व विनोदिनी कोई जो मिला तो मुझे ऐसा लगता था जैसे मेरी सारी दुनिया में गीत बहकी हुई सी अब सारी फिजाएं है बहकी हुई सी अब सारी हवाएं है खोई हुई सी अब सारी दिशाएं है बदली हुई सी अब सारी সকামকা পোহৰে মন জিলিকাই এষাৰি মৰমৰে মাত कच्ची डोरियों 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 से मैनू तू बांध ले দা আনসাং হিৰোজৰ আজিৰ এই এপিসোডটোত স্থান লাভ কৰিছে প্ৰতিভা থকা নৃত্যশিল্পী অসমৰ নগাঁৱৰ কঠিয়াতলিৰ হিমাশ্ৰী শৰ্মা বৰদলৈ 2019 চনত গোৱাৰ মোহনছ কাৰ্নিভেলত সত্ৰীয়া নৃত্যৰ বাবে নেশ্যনেল কংকন বেজয়ন্তী এৱাৰ্ড লাভ কৰা হিমাশ্ৰীয়ে ইতিমধ্যে অসমৰ বিভিন্ন স্থানত নৃত্য প্ৰদৰ্শনেৰে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে অসম সত্ৰ মহাসভাৰ পৰা সত্ৰীয়া নৃত্যত বি মিউজ লাভ কৰা হিমাশ্ৰী লক্ষ্ণৌ ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা ভাৰতনাট্যমত বিশাৰদ ডিগ্ৰী লাভ কৰাৰ উপৰিও কথকতো ইতিমধ্যে ডিগ্ৰী লাভ কৰিছে মই 3 বছৰ বয়সৰ পৰা নৃত্য শিক্ষা আৰম্ভ কৰিছো আৰু মা দেউতাৰ প্ৰেৰণাতে মই নৃত্য শিক্ষা লাভ কৰিবৰ কাৰণে আগ্ৰহী হলো আৰু এই মোৰ নৃত্যৰ ক্ষেত্ৰত মোৰ মায়ে মোৰ লগত অত্যন্ত বহুতখিনিয়ে কষ্ট কৰিছে তেওঁৰ নাম লোৱাকে মই থাকিব নোৱাৰিম আৰু ডান্সৰ ক্ষেত্ৰতে মই আগুৱাই যাব বিচাৰো ফিউচাৰ প্ল্যান হিচাপে মই এগৰাকী সফল নৃত্যশিল্পী হ'ব বিচাৰো সেয়াই মোৰ ইচ্ছা तदमहं कुञ्जरमुखं शङ्करसुतं तमि আধুনিক নৃত্যটো দখল থকা হিমাশ্ৰীয়ে ইতিমধ্যে বহুকেইটা বিখ্যাত গীতত নিজৰ কাভাৰ ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছে এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি পাপন অংগৰাগ মহন্ত আৰু নীলোৎপল বৰাৰ মন গীতটো মন জিলিকাই এষাৰি মৰমৰে মাত কৰোনা ভাইৰাছৰ বিভীষিকাৰ পৰা ৰক্ষা পাবলৈ সজাগতাৰ বাবে ভাইৰাছৰ শিকলি এই গীতটি প্ৰস্তুত কৰি উলিয়াইছিলে
নীলোৎপল বৰাৰ সংগীত আৰু মানস মহন্তৰ গীতৰ কথাৰে আৰু হিমাশ্ৰীয়ে এই গীতটিত অংশগ্ৰহণ কৰি সকলোৰে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। কোনো জাতি ধৰ্ম নাই, তাৰ কোনো দেশ বিদেশ নাই, অৱহেলা কৰে যি কৰোণা সি বিয়পা নিজৰ দেহত বীজাণু। বিখ্যাত কণ্ঠশিল্পী জয় বৰুৱাৰ খিৰিকী নামৰ গীতটো বৰ সুন্দৰকৈ কভাৰ ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছে। তেজে তেজে ৰাতিপুৱা নামে চকু মেলি সুখ পাবলে, শিৰে শিৰে ৰ'দ ভাহি আহে, হাঁহি সনা মন চুবলে, খিৰিকী খুলি চালে পৃথিৱী উশাহু হ'ব যে মুকলি। হিমাশ্ৰীয়ে নিজৰ প্ৰতিভাখিনি নিজৰ ইউটিউব চেনেলটোৰ জৰিয়তে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। মই মোৰ ডেছক্ৰিপশ্যন ছেকশ্যনত ইউটিউব চেনেল আৰু তেওঁৰ যিখিনি প্ৰফাইল আছে মই সেইখিনি দি দিছোঁ, আপোনালোকে ফ'ল' কৰিব পাৰে। হিমাশ্ৰীয়ে অলপতে নৃত্যাংগিকম নামৰ এখন পাৰফৰ্মিং আৰ্টৰ বিদ্যালয়ো আৰম্ভ কৰিছে। আশা কৰোঁ সুদূৰ ভৱিষ্যতেও তেখেতৰ এই যাত্ৰা মংগলময় হওক। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে। এনেকুৱা বহুত প্ৰতিভাই আমাৰ আশে পাশে আছে, কিন্তু এনেকুৱা ধৰণৰ প্ৰতিভাবিলাক এতিয়াও ওলাই অহা নাই বা সেই সীমিত ঠাইৰ মাজতে আছে, গতিকে আমি নাজানো। গতিকে আপোনালোকেও আশে পাশেও যদি এনেকুৱা ধৰণৰ প্ৰতিভা আছে, মই মোৰ ডেছক্ৰিপশ্যন ছেকশ্যনত মোৰ হোৱাটছএপ নম্বৰটো দি দিছোঁ। আজি হিমাশ্ৰীয়ে কোৱাৰ দৰেই সৰুকৈ ভিডিঅ' এটা বনাব 4 মিনিটৰ ভিতৰত, 3-4 মিনিটৰ ভিতৰত। মই চেষ্টা কৰিম মোৰ এই চেনেলটোৰ জৰিয়তে, এই ছিৰিজটোৰ জৰিয়তে আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ, যাতে আপোনালোকৰ লগতে আৰু 10জনে জানক। এই মোৰ প্ৰচেষ্টা, আৰু আপোনালোকৰ সহায় সহযোগ পালে নিশ্চয় আৰু বহুজনে স্থান পাব, নতুন নতুন প্ৰতিভা বিকশিত হ'ব, নহয় জানো? আশা কৰোঁ সকলো ভালে থাকিব। নমস্কাৰ, জয় আই অসম।